আজি টেঙাৰ সৈতে মাছৰ আঞ্জাকণ। ফলৰ ৰজা আম নিজৰ বাৰীৰ পৰাই ছিঙি আনিলোঁ। আজি ভাবিছোঁ আম টেঙাৰ সৈতে মাছৰ আঞ্জাকণ বনাওঁ। তেনেকৈ দেখাবলগীয়া একো নাই, একেবাৰে চিম্পল, 5 মিনিটতে ৰেডি হৈ যায়। মাছ কেইপিচ গৰম তেলত ঢালি দিলোঁ। উলটিয়াই পুলটিয়াই 2 পিনে ৰঙচুৱাকৈ ভাজি লৈছোঁ। এতিয়া মাছ কেইপিচ অলপমান ছাইড কৰি একেখিনি তেলতে মই দিছোঁ ক'লা সৰিয়হ আৰু কেইখিলামান নৰসিংহ পাত। লগতে দি দিছোঁ কেইডোখৰমান আম। ৰংটো চাই আমটো মিঠা হ'ব নিচিনা লাগিছে ন, কিন্তু নহয়, একেবাৰে টেঙা। জোখমতে নিমখ হালধি দি ভালদৰে লৰাই দিছোঁ। একেবাৰে পলম নকৰি পানী ঢালিয়ে দিলোঁ। এতিয়া ঢাকি দিম। উতল কিন্তু অলপ সময় আহিব দিব লাগিব। আৰু এপিনে আঞ্জাকণ নোহোৱালৈকে আপোনালোকক এটা বস্তু দেখাওঁ বলক। আমাৰ ঘৰত সৰু অকণমানি চৰাই পোৱালি দুটাই নিজেই সজা পাতি 3টা কণী পাৰি থৈছে। হামিং বাৰ্ডছ ন মামা? ঠিক হামিং বাৰ্ডছ নহয়, একে প্ৰজাতিৰে হ'ব চাগে। আৰু গছডালো চকচোন তেনেই অকণমানি। চৰাই পোৱালিকেইটা হ'লে নিশ্চয় দেখাম দেই। লৰালৰিকে আহি ঢাকনিখন দাঙি চালোঁ। আঞ্জাকণৰ ৰংটো চকচোন একেবাৰে বগা হৈ পৰিলে। ওপৰত এতিয়া মান ধনিয়া দিছোঁ। এইকণ আঞ্জা দেখি আৰু ৰ'ব পাৰিনে? ভাতকেইটা খাই লওঁ দেই। আন এটা ভিডিঅ'ত আকৌ লগ পাম।